কেৱল 4 মাহৰ কাৰণে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফ চৰকাৰে কেৱল 4 মাহৰ কাৰণে এখন বাজেট ইটো প্লেচ কৰিব পাৰিলে ইয়াৰ আঁৰত কিবা ৰাজনৈতিক ৰহস্য আছে নেকি? জুলাই মাহৰ পিছত বিটিচিৰ ৰাজনীতিৰ ক্ষমতাৰ ক্ষেত্ৰত হাল সলনি হোৱা কিবা সম্ভাৱনা আছে নেকি? আপোনালোকে সকলোৱে গম পায়, আমি দেখিবলৈ পাই আছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো চৰকাৰখন 4 মাহ গুচি যোৱাৰ পাছত বিটিচিৰ যিটো জনগণ, যিটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যে আমাৰ ৰাইজসকলে লাহে লাহে ইউপিপিএল দলৰ প্ৰতি যিটো আকৰ্ষণ এট্ৰাক্ট হৈ কিনে আহি আছে, দলে বলে ডেইলি আমি ইউপিপিএল দলৰ যিটো শক্তি এইটো বৃদ্ধি হোৱাটো আমি দেখিবলৈ পাই আছো। নমস্কাৰ, মোৰ হাতত যিখন কাগজ আপোনালোকে দেখিবলৈ পাই আছে এইটো হ'ল বিটিচিৰ টাইগাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বাধীন বিপিএফ চৰকাৰে আজি বিটিচিৰ এছেম্বলিত প্লেচ কৰা যিটো বাজেট, ইয়াৰে এখন কপি। আপোনালোকে এইটো ভালকৈ চাই লওক। আগতে ইয়াত আপোনালোকে স্পষ্টভাৱে আপোনালোকে দেখিবলৈ পাই আছে যে এইখন যিখন বাজেট সেইটো কেৱল 4 মাহৰ কাৰণেহে আমাৰ যিটো বিপিএফ চৰকাৰ সেইটো বিটিচিত আজি প্লেচ কৰিব। তো ইন জেনেৰেল যিটো নৰ্মেল বাজেট হয় এইটো আপোনালোকে সকলোৱে অৱগত যে যিখন নৰ্মেল বাজেট এইটো গোটেই বছৰৰ কাৰণে বা এটা ফুল ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে ইন জেনেৰেলি এইটো বাজেটখন প্ৰেছ কৰা হয় বা বাজেটখন অনা হয়। কিন্তু ইয়াৰ বিপৰীতে আমি কেতিয়াও দেখিবলৈ নোপোৱা আজি প্ৰথমবাৰৰ কাৰণে বাজেটখন কেৱল 4 মাহৰ কাৰণে লৈ অহাটো আমি দেখিবলৈ পাই আছো। ইয়াৰ আঁৰত যে কেৱল 4 মাহৰ কাৰণে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফ চৰকাৰে কেৱল 4 মাহৰ কাৰণে যিখন বাজেট ইটো প্লেচ কৰিব পাৰিলে ইয়াৰ আঁৰত কিবা ৰাজনৈতিক ৰহস্য আছে নেকি? জুলাই মাহৰ পিছত বিটিচিৰ ৰাজনীতিৰ ক্ষমতাৰ ক্ষেত্ৰত হাল সলনি হোৱা কিবা সম্ভাৱনা আছে নেকি? আপোনালোকে সকলোৱে গম পায়, আমি দেখিবলৈ পাই আছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো চৰকাৰখন 4 মাহ গুচি যোৱাৰ পাছত বিটিচিৰ যিটো জনগণ, যিটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যে আমাৰ ৰাইজসকলে লাহে লাহে ইউপিপিএল দলৰ প্ৰতি যিটো আকৰ্ষণ এট্ৰাক্ট হৈ কিনে আহি আছে, দলে বলে ডেইলি আমি ইউপিপিএল দলৰ যিটো শক্তি এইটো বৃদ্ধি হোৱাটো আমি দেখিবলৈ পাই আছো। সেইটো চাই কিনে আমি এটা এজাম্পশ্যন কৰিব পাৰোঁ নেকি যে বাকী থকা সময়বোৰৰ যিটো বাজেট এইটো আমাৰ ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই বাকী থকা সময়বোৰৰ বাজেটটো তেখেতেই লৈ আহিব। বিটিচিৰ ৰাজনীতিৰ ক্ষেত্ৰত যে ক্ষমতাৰ ক্ষেত্ৰত হাল সলনি হোৱাটো আমি দেখিবলৈ পাম নেকি? এইটো আমাৰ আজি যিটো বাজেটখন কেৱল 4 মাহৰ কাৰণে প্লেচ কৰিলে তাৰ পাছত আমাৰ বিটিচিৰ জনগণে এইটো ছ'চিয়েল মিডিয়া বা আমি বিভিন্ন মাধ্যমতে আমি এইটো দেখিবলৈ পাই আছো যে জুলাই মাহৰ পাছত বিটিচিৰ ৰাজনীতিক ক্ষমতাৰ ক্ষেত্ৰত হাল সলনি হোৱা এটা সম্পূৰ্ণ সম্ভাৱনা আছে, এইটো আমি দেখিবলৈ পাই আছো। আৰু মই আগতেও কৈছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 4 মাহ চৰকাৰ গুচি যোৱাৰ পাছত যে বিটিচিৰ জনগণ এইটো একেবাৰে ওৱান চাইডেড ভাৱে ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈ কিনি আহি থকাটো আমি দেখিবলৈ পাই আছো। তো মই আজিৰ কাৰণে এইটোৱেই কওঁ, ধন্যবাদ।